নাৰায়ণ একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন সহপাঠী সতীৰ্থৰ মিলন মঞ্চ মৈত্ৰীৰ সৌজন্যত পুনৰ মিলন উৎসৱ। পাঠশালা শিক্ষা গ্ৰহণ কৰাৰ পিছত মাধ্যমিক শিক্ষা, তাৰ পিছত উচ্চ মাধ্যমিক শিক্ষা আৰু তাৰ পাছত ক্ৰমান্বয়ে শিক্ষাৰ স্তৰ বৃদ্ধি পায়। কিন্তু জীৱনজোৰা শিক্ষাত পোৱা সতীৰ্থসকলৰ সৈতে প্ৰায় ভাগ মানুহৰ হয়তো আগত সম্পৰ্ক অটুট নাথাকে। ঠিক সেই উদ্দেশ্যে আগত ৰাখি আজি বিলাসীপাৰা চহৰৰ প্ৰতিমা বৰুৱা পাণ্ডে প্ৰেক্ষাগৃহত পুৱা 10 বজাৰ পৰা অনুষ্ঠিত হয় এক ব্যতিক্ৰমী তথা প্ৰশংসনীয় কাৰ্যক্ৰম। নাৰায়ণ একাডেমী উচ্চ মাধ্যমিক বিদ্যালয়ৰ 1979 চনত শিক্ষা গ্ৰহণ কৰা প্ৰাক্তন শিক্ষাৰ্থীসকলক অপ্ৰাণ চেষ্টাত সমূহ প্ৰাক্তন শিক্ষক শিক্ষয়িত্ৰী আৰু সতীৰ্থ বন্ধুসকলৰ মিলন উৎসৱ অনুষ্ঠিত হয়। পুৱা 10 বজাৰ পৰা বিভিন্ন কাৰ্যক্ৰমৰ দ্বাৰা উক্ত মিলন ভূমিত উপস্থিত থাকে নমস্য আৰু শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল। উক্ত কাৰ্যক্ৰমত মৈত্ৰী গ্ৰুপৰ দ্বাৰা প্ৰকাশিত এখন আলোচনী বাঁহী মৈত্ৰী স্মাৰক গ্ৰন্থ উন্মোচন কৰে প্ৰাক্তন তথা জ্যেষ্ঠ অধ্যক্ষ ভোলানাথ চাহাদেৱে। যে বেঙ্গলি স্কুলটো আছে ঐতিহ্যমণ্ডিত স্কুল আমার স্থানীয় জমিদার ভূপেন্দ্ৰ নাৰায়ণ চৌধুৰী দেৱে তেওঁৰ পিতা জমিদাৰ ভূপেন্দ্ৰ নাৰায়ণ চৌধুৰীৰ নামত এই স্কুল প্ৰতিষ্ঠা কৰিছিল 1928 চনত। আমি এই স্কুলৰ পৰা 1980 চনত মাধ্যমিক পাছ কৰি ওলাইছোঁ ইয়াৰ পৰা। আৰু তাৰপিছত আমি নিজৰ কৰ্মজীৱন আৰু শিক্ষা আৰু কৰ্মজীৱনৰ কাৰণে দেশৰ বিভিন্ন ঠাইত এতিয়া আমি অৱস্থান কৰিছোঁ। যোৱা বছৰ 16 মাৰ্চ তাৰিখে আমাৰ কিছুমান বন্ধু যিবোৰে এতিয়া বাহিৰত থাকে, আমি টেলিফোনের মাধ্যমে তেওঁলোকৰ লগত যোগাযোগ কৰি এনেধৰণৰ এটা পুনৰ মিলন উৎসৱৰ এটা আয়োজন কৰাৰ কাৰণে প্ৰস্তুতি চলাইছিলোঁ আৰু এইটো কৰিছিলোঁ। যোৱা 16 মাৰ্চ 1900 এইটো প্ৰথম পৰ্বৰ অনুষ্ঠান শেষ হ'ল। এতিয়া আমি মধ্যাহ্নভোজৰ পিছত আমি ইয়াৰ পৰা সমদল কৰি স্কুলত আমাৰ যি স্কুল শিক্ষাংগন সেইটো প্ৰাংগণত আমি উপস্থিত হ'ম। তাত এটা বৃক্ষৰোপণ কৰ্মসূচীত যোগদান কৰাৰ পিছত আকৌ ইয়াত উভতি আহি ইয়াৰ আমি দ্বিতীয় পৰ্বৰ অনুষ্ঠান তাত মিলিত হ'ম। বিলাসীপাৰাৰ পৰা ফৰিছুদ্দিন আহমেদৰ ৰিপৰ্ট, পাব্লিক নিউজ টাইম।